অ'চেন মানে মহাসাগৰ এখন কিমান ডাঙৰ হ'ব পাৰে? ৱেল 6 ফিট হাইটৰ মানুহ এজন যদি অ'চেন এখনৰ আগত থিয় হয় তেওঁ জাষ্ট 5 কিলোমিটাৰ ডিষ্টেঞ্চলৈকেহে দেখা পাব আৰু তাতকৈ যদি বেছি দূৰলৈ চাব হয় ডেফিনেটলি এটা ওখ ঠাইত যাব লাগিব। এনাডাৰ চিনেৰিঅ' প্লেন এখন যদি মাউণ্ট এভাৰেষ্টৰ হাইটত ফ্লাই কৰে আৰু তাৰ পৰা যদি আমি অ'চেন এখন চাওঁ তেতিয়া আমি জাষ্ট 370 কিলোমিটাৰ ডিষ্টেঞ্চলৈকেহে দেখা পাম, মানে জাষ্ট এই পৰ্চনখিনি। আৰু আমি যদি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা চাওঁ যিটো আছে 400 কিলোমিটাৰ এবভ দ্য চি, তাৰ পৰাও আমি মহাসাগৰ এখন গোটেই দেখা নাপাম। হয়, আমি আজি কথা পাতিম পেচিফিক অ'চেনৰ কথা। পেচিফিক অ'চেনখন ইমানেই ডাঙৰ যে তাৰ হিউজনেছ আৰু মেচিভনেছ জানি আপুনি আচৰিত হৈ যাব। আৰু লগতে পেচিফিক অ'চেনৰ কিছুমান ইণ্টাৰেষ্টিং কথা আমি এই ভিডিঅ'টোত পাতিম। বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব, আপোনালোকে শেষলৈ চাব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' উই অল ন' ডেট আমাৰ ৱৰ্ল্ডৰ মেজৰিটি পাৰ্ট ৱাটাৰে কভাৰ কৰি আছে আৰু এইটো এটা এনেকুৱা ফেক্ট যিটো আমি স্কুলৰ পৰা শিকি আহিছোঁ। চ' ক'ব গ'লে আমাৰ ৱৰ্ল্ডৰ গোটেইবোৰ কণ্টিনেণ্ট এখন মহাসাগৰেই কভাৰ কৰি আছে, বাট আমি যিহেতু হিউমেন বিং হয়, আমি ইউনাইটেড এজ ওৱান নহয়। চ' আমি এখন মহাসাগৰকে 4টা ৰিজনত ডিভাইড কৰি নাম দি থৈছোঁ আৰু সেই নামকেইটা হ'ল ইণ্ডিয়ান অ'চেন, আৰ্টিক অ'চেন, এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন। বাট আমি স্পেচিফিকেলি কথা পাতিম আজি পেচিফিক অ'চেনৰ কথা। এই পেচিফিক অ'চেনখন ইমানে ডাঙৰ হয়, আমি যদি পেৰু আৰু চিলি এই দুখন কাউণ্ট্ৰিৰ মাজত এটা হোল কৰোঁ আৰু সেই হোলটো কৰি আমি অপজিট ছাইডত ওলাওঁ, তেতিয়াও আমি পেচিফিক অ'চেনতে ওলাম, টাইৱান আৰু ভিয়েটনামৰ মাজত। আমাৰ আৰ্থৰ যিকোনো এটা ছাইডৰ ঠিক অপজিট ছাইডটোক এণ্টিপড বুলি কোৱা হয় আৰু পেচিফিক অ'চেনখন ইমানেই হিউজ যে আমাৰ আৰ্থৰ 50% এণ্টিপড অনলি পেচিফিক অ'চেনতে পোৱা হয়। আমাৰ আৰ্থৰ এটা ৰাউণ্ড মানে চাৰ্কামফাৰেঞ্চ 40,000 কিলোমিটাৰ হয়, মানে আমি এটা পইণ্টৰ পৰা যদি ষ্টাৰ্ট কৰোঁ আমি 40,000 কিলোমিটাৰ ট্ৰেভেল ডিষ্টেঞ্চ কৰাৰ পিছত এগেইন সেই পইণ্টটো পাম। আৰু পেচিফিক অ'চেনে আমাৰ আৰ্থৰ চাৰ্কামফাৰেঞ্চৰ 50% কভাৰ কৰি আছে আৰু এই এৰিয়াটো আছে ইণ্ডোনেছিয়া আৰু কলম্বিয়াৰ মাজত, যিটো পেচিফিক অ'চেনৰ চবতকৈ ডাঙৰ এৰিয়া বুলি কোৱা হয়, যাৰ ডিষ্টেঞ্চ হয় 20,000 কিলোমিটাৰ। আৰু এই এৰিয়াটো ইমানে ডাঙৰ যে তাত এটা নহয় আনকি 5টা মুন আৰামছে ফিট হৈ যাব আৰু তাৰ পিছতো বহুত জেগা খালী থাকি যাব। পেচিফিক অ'চেনৰ মেচিভনেছৰ আইডিয়া আমি এইটো কথাতে লগাব পাৰোঁ যে আমি স্পেচৰ পৰাও পেচিফিক অ'চেনখন এবাৰত গোটেই দেখা নাপাওঁ। এটা আইডিয়া লগাবৰ বাবে আমি যদি গুগল আৰ্থৰ হেল্প লওঁ, এইটো হ'ল ফাইনেল পইণ্ট যিটো গুগল আৰ্থে মেক্সিমাম জুম আউট কৰাৰ অপশ্যনটো দিয়ে আৰু তাৰ পৰাও যদি আমি চাওঁ পেচিফিক অ'চেনখন আমি জাষ্ট 90%হে দেখা পাম। চ' পেচিফিক অ'চেনৰ টোটেল এৰিয়াৰ কথা যদি আমি কওঁ, সেই এৰিয়াটো ইমানে জাইণ্ট হয় যে তাত পূৰা নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আৰু বহুত কেইখন কাউণ্ট্ৰি আৰামছে ফিট হৈ যাব। আৰু আমাৰ ৱৰ্ল্ডৰ যিমান মাউণ্টেইন আছে, জংগল আছে, ডেজাৰ্ট আছে, সেইবোৰ গোটেই ফিট হৈ যাব আৰু তাৰ পিছতো ইমান জেগা বাচি যাব যে তাত আমাৰ ইণ্ডিয়াৰ দৰে 8খন কাউণ্ট্ৰি আৰামছে ফিট হৈ যাব। আজিৰ পৰা 509 ইয়াৰ্ছ আগত ফাৰ্ডিনাণ্ড মেকেলেন নামৰ মানুহজনে পেচিফিক অ'চেনখন ডিস্কভাৰ কৰিছিল আৰু তেওঁৱে এই নামটো দিছিল। পেচিফিক মানে পিচফুল চি। আৰু পেচিফিক অ'চেনত 25,000তকৈও বেছি আইলেণ্ড আছে আৰু তাৰে 10,000 মান আইলেণ্ড এনেকুৱা আছে য'ত আজিলৈকে মানুহ যোৱা নাই। আৰু আমি যদি সেই আইলেণ্ডবোৰ গুগল আৰ্থত এটা এটাকৈ বিচাৰিব যাওঁ তেতিয়া আমাৰ বহুত মাহ লাগি যাব। চ' এইটোৱে মোৰ এটা ভিডিঅ' আছিল পেচিফিক অ'চেনৰ কিছুমান ইণ্টাৰেষ্টিং ফেক্ট লৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব।